আমি ইতিমধ্যে জানো যে যদিহে তোমাক এটা সংখ্যা দিয়া থাকে a আৰু তাৰ ওপৰত যদি নেগেটিভ সূচক লাগি থাকে -b তেন্তে তাক তুমি ইচ্ছা কৰিলে লিখিব পাৰা 1 by a to the power b হয়নে তেন্তে বেসিক্যালি আমি এটা বিধি জানো বিধিটোৱে কি কয় a to the power -b মানে হৈছে 1 by a to the power b তেন্তে আজি আমি এই ভিডিওটোত এই বিধিটোনো কিয় হল বা বিধিটোৰ আৰৰ কাহিনীনো কি সেই বিষয়ে আলোচনা কৰিম বা বিধিটো কি দৰে প্ৰতিপন্ন কৰিব পাৰি সেই বিষয়ে চাম তাৰ বাবে আমি কেইটামান a ল'ব লাগিব যিহেতু আমাৰ বিধিটোত a লোৱা হৈছে তেন্তে আমি কেইটামান a ল'ব লাগিব ধৰি লোৱা মই প্ৰথমে তোমাক এটা a দিছো তাৰ পাছত ধৰি লোৱা মই a স্কয়াৰ দিছো ধৰি লোৱা মানে বেসিক্যালি a মানে কি a ওপৰত সূচক আছে 1 নেক্সটত মই a ওপৰত সূচক 2 লৈছো ঠিক তেনেকৈ নেক্সট লৈছো ধৰি লোৱা 3 নেক্সট লৈছো ধৰি লোৱা 4 তেনেদৰে গৈ আছে তুমি ইমান নললো হ'ব দুটামান লৈছা এতিয়া যদি আমি অকমান ভালদৰে চাও তেন্তে আমি এটা কথা গম পাম যে যেহেতু তুমি প্ৰথম a লৈছা a লগত যদি তুমি আকৌ a এটা পূৰণ কৰি দিয়া কি কৰা পূৰণ কৰা তেন্তে তুমি a স্কয়াৰ পাবা হয় না নহয় হয় ঠিক একেদৰে যদিহে তুমি a স্কয়াৰ লগত যদি আকৌ a এটা পূৰণ কৰি দিয়া তেন্তে কি পাবা তুমি a কিউব পাবা ঠিক একেদৰে তুমি a কিউবৰ লগত যদি আকৌ a এটা পূৰণ কৰি দিয়া তেন্তে কি পাবা a to the power 4 পাবা ঠিক একেদৰে তুমি a to the power 4 লগত a এটা পূৰণ কৰিলে a to the power 5 পাবা ঠিক তেনেদৰে গৈ থাকিব হয়নে তেনেদৰে আগবাঢ়ি গৈ থাকিব এতিয়া এই কথাখিনি অকমান বেলেগকে মানে উল্টাকে ভাবিবলৈ চেষ্টা কৰাচোন মানে মই এটা কথা গম পালো যে যদিহে তোমাৰ ওচৰত a to the power 1 থাকে তেন্তে তাৰ লগত পূৰণ কৰিলে a স্কয়াৰ হৈ যায় a এটা পূৰণ কৰিলে a স্কয়াৰ হৈ যায় আকৌ a স্কয়াৰ যদি a পূৰণ কৰো a কিউব হৈ যায় আকৌ a কিউবক যদি a পূৰণ কৰি দিও a to the power 4 হৈ যায় তেন্তে তাক যদি মই উল্টাকে ক'বলৈ চেষ্টা কৰো উল্টাকে এনেদৰে ক'ব পাৰোনে মানে তোমাৰ ওচৰত ধৰিলা a to the power 4 আছে তাৰ পৰা তুমি a to the power 3 পাব লাগে তেন্তে তুমি কি কৰিব লাগিব a to the power 4 টো তুমি a দ্বাৰা হৰণ কৰিব লাগিব কি কৰিব লাগিব হৰণ কৰিব লাগিব যদিহে তোমাৰ ওচৰত a to the power 4 থাকে আৰু তুমি a to the power 4 পৰা a to the power 3 বনাব লাগে তেন্তে তুমি a to the power 4 a দ্বাৰা হৰণ কৰিব লাগিব ঠিক একেদৰে a to the power 3 পৰা যদি তুমি a স্কয়াৰ পাব লাগে বা a to the power 2 পাব লাগে তেন্তে তুমি একেদৰে a দ্বাৰা হৰণ কৰিব লাগিব ঠিক একেদৰে তুমি a স্কয়াৰ পৰা যদি তুমি a পাব লাগে ইয়াতো তুমি কি কৰিব লাগিব a দ্বাৰা হৰণ কৰিব লাগিব এটা ইয়াত এটা কথা ভালদৰে চোৱাচোন আমি আৰম্ভণিটো কোৰ পৰা কৰিছিলো a to the power 1 পৰা কৰিছিলো তাৰ পিছত a to the power 2 লৈছিলো ঠিক একেদৰে a to the power 3 লৈছিলো a to the power 4 লৈছিলো তেনেদৰে ইয়াৰ পাছতো কৈছিলো মই a to the power 5 হ'ব তেনেদৰে গৈ থাকিব যদিহে মই a বাওঁফালে ল'বলগীয়া হ'ল হয় তেন্তে মই কি ল'ব লাগিব a to the power 0 ল'ব লাগিব হয়নে তাৰ পাছত এইফালে কি থাকিব a to the power -1 থাকিব একেদৰে ইয়াত সাপোজ a to the power -2 থাকিব তেনেদৰে থাকিব এতিয়া মই কি কৰিছিলো যদিহে a to the power 4 ক a দ্বাৰা হৰণ কৰো a কিউব পাম ঠিক একেদৰে a কিউবক যদি মই a দ্বাৰা হৰণ কৰো a স্কয়াৰ পাম a স্কয়াৰ যদি a দ্বাৰা হৰণ কৰো কি পাম a to the power 1 পাম তেন্তে মই এটা কথা ক'ব পাৰো নে তেন্তে মই এটা কথা ক'ব পাৰো a to the power 1 ক যদি মই a দ্বাৰা হৰণ কৰো a দ্বাৰা হৰণ কৰিলে কি পাম a to the power 0 পাম কাৰণ হেতু প্যাটাৰ্নে ইয়াত ফলো হৈছে হয় না নহয় মানে বেসিক্যালি মই এটো কথা কৈছো a to the power 1 ক মানে মই ধৰিলা কালাৰ বেলেগ এটা লৈছো ধৰিলা মই a to the power 1 ক যদিহে মই a দ্বাৰা হৰণ কৰো তেন্তে মই কি পাম তেতিয়া মই এনে যদি চাবলৈ যাওঁ হৰণৰ বিধিমতে ওপৰতো a আছে তলতো a আছে কটাকটি গৈ কিমান পাম 1 পাম মানে কটাকটি গৈ কিমান পাব লাগে কটাকটি গৈ 1 পাব লাগে তেন্তে হয় 1 এ পাম বা ইয়া এই প্যাটাৰ্নটো পৰা ক'ব গ'লে আমি কি পাম a to the power 0 পাম আৰু জেনেৰেলি আমি জানো যে a to the power 1 ক a দ্বাৰা হৰণ কৰিলে 1 পাম মানে আমি এটা কথা ক'ব পাৰো নে a to the power 0 মানে কি a to the power 0 মানে হৈছে 1 a to the power 0 মানে হৈছে 1 হেতু আমি সূচকৰ বিধি এটাত শিকিও আহিছো কোনোবা এটা সংখ্যাৰ যদি ওপৰত যদি সূচক যদি 0 লওঁ তেন্তে তাৰ উত্তৰটো 1 আহে তেন্তে আমি হেতু ইয়াত প্ৰতিপন্ন কৰিবও পাৰিলো কথাটো বুজি পালানে ঠিক একেদৰে আগৰ প্যাটাৰ্নটো আকৌ এবাৰ ফলো কৰিবলৈ চেষ্টা কৰাচোন এতিয়া একেদৰে a to the power 0 ক যদি মই a দ্বাৰা হৰণ কৰি দিও a দ্বাৰা হৰণ কৰি দিও a to the power -1 পাব লাগিব বা a to the power -1 পাম হয়নে নহয় বাৰু a to the power 0 মানে বেসিক্যালি 1 হয়নে a to the power 0 মানে কি a to the power 0 মানে 1 আৰু 1 ক তুমি কিহৰ দ্বাৰা হৰণ কৰিছা 1 ক তুমি a দ্বাৰা হৰণ কৰিছা তেন্তে আমি এটা কথা ক'ব পাৰো তেন্তে a to the power -1 মানে 1 by a
কথাটো বুজি পালানে মানে প্যাটাৰ্ণটো বা যেটো প্যাটাৰ্ণ ফলো হৈছে প্যাটাৰ্ণটো পা ক'ব গ'লে a টু দি পাৱাৰ 0 ক a দ্বাৰা হৰণ কৰিলে a টু দি পাৱাৰ -1 পোৱা যায় তাকে যদি মই অলপ বিস্তৃত ওপৰত লিখিবলৈ চেষ্টা কৰো a টু দি পাৱাৰ 0 মানে কিমান 1 আৰু তাক a দ্বাৰা হৰণ কৰিছো মানে 1/a মানে বেসিক্যালি a টু দি পাৱাৰ -1 মানে হৈছে 1/a ঠিক একেদৰে তুমি যদি a টু দি পাৱাৰ -1 ক যদি এগেইন a দ্বাৰা হৰণ কৰি দিয়া এগেইন কাৰ দ্বাৰা হৰণ কৰা a দ্বাৰা হৰণ কৰি দিয়া তেন্তে তুমি কি পাব লাগিব a টু দি পাৱাৰ -2 পাব লাগিব তেন্তে তাক অলপ বেলেগকে ভাবুছো না a টু দি পাৱাৰ -1 ক a টু দি পাৱাৰ -1 মানে 1/a তাক কিহৰ দ্বাৰা হৰণ কৰিছা a দ্বাৰা হৰণ কৰিছা মানে বেসিক্যালি ইয়াক মই এনেদৰেও লিখিব পাৰো 1/a into 1/a 1/a into 1/a মানে 1/a স্কয়াৰ হয় না নহয় মানে আমি এটা কথা ক'ব পাৰো তেন্তে a টু দি পাৱাৰ -1 ক যদি মই a দ্বাৰা হৰণ কৰো a টু দি পাৱাৰ -2 পাম বা a টু দি পাৱাৰ -2 টো 1/a স্কয়াৰ লগত সমান হ'ব কথাটো মই ইয়াত কৈ দেখালোৱে তোমালোকক ওকে আমি এটা প্যাটাৰ্ণ এটা দেখিছো ঠিক তেনেদৰে তোমালোকে এই প্যাটাৰ্ণটো চাব হলে আৰু এটা কাম কৰিব পাৰা তেন্তে ইয়া পাছতো ল'ব পাৰা ইয়া পাছত কি আহিব a টু দি পাৱাৰ -3 আহিব আৰু হে a টু দি পাৱাৰ -3 টো তুমি কেনেদৰে পাবা যদি a টু দি পাৱাৰ -2 ক তুমি যদি a দ্বাৰা হৰণ কৰা a টু দি পাৱাৰ -2 ক যদি তুমি a দ্বাৰা হৰণ কৰা তেতিয়া তুমি a টু দি পাৱাৰ -3 পাবা a টু দি পাৱাৰ -2 মানে কি a টু দি পাৱাৰ -2 মানে বেসিক্যালি 1/a স্কয়াৰ 1/a স্কয়াৰ আৰু তাক কাৰ দ্বাৰা হৰণ কৰিছা a দ্বাৰা হৰণ কৰিছা তেন্তে মই ইয়াক এনেকৈ লিখিলে ভুল হ'ব নি 1/a স্কয়াৰ ইনটু 1/a ভুল নহয় তেন্তে মই ইয়াক ক'ব পাৰো যে 1/a কিউব তেন্তে আমি এটা কথা গম পালো যে a টু দি পাৱাৰ -3 মানে হৈছে 1/a কিউব এতিয়া আমি এটা প্যাটাৰ্ণ দেখিছো অকমান ভালকে চোৱাচোন এটা প্যাটাৰ্ণ দেখিছো a টু দি পাৱাৰ -1 মানে কি 1/a a টু দি পাৱাৰ -2 মানে কি 1/a স্কয়াৰ a টু দি পাৱাৰ -3 মানে কি 1/a কিউব তেনেদৰে যদি মই a টু দি পাৱাৰ ধৰিলা যিকোনো এটা সূচক লৈছো ধৰিলা a টু দি পাৱাৰ ধৰিলা মই -m লৈছো বা b লৈছো ধৰিলা ইয়াত যেহেতু b দিয়া আছে b লৈছো তেন্তে তাক আমি কেনেদৰে লিখিব পাৰিম 1/a টু দি পাৱাৰ b কাৰণ আমি ইয়াত দেখিলো কাৰণ a টু দি পাৱাৰ -1 মানে 1/a a টু দি পাৱাৰ -2 মানে 1/a স্কয়াৰ a টু দি পাৱাৰ -3 মানে 1/a কিউব তেনেদৰে গৈ এটা সময়ত তুমি পাইছা ধৰিলা a টু দি পাৱাৰ -b তেন্তে তাৰ জায়গাত তুমি কি লিখিব পাৰিবা 1/a টু দি পাৱাৰ b লিখিব পাৰিবা